মোৰ ক্ষুদ্ৰ অনুভূতি পাঠ কৰিবলৈ লৈছোঁ। শিৰোনাম আকাশৰ বুকুত শুকুলা মেঘৰ পৰশ বিচাৰি। আকাশৰ বুকুত নিজকে এবাৰ কল্পনা কৰি চাওকচোন। কিমান যে বিশাল আকাশৰ বুকুখন, কিমান যে গভীৰ আকাশৰ মৰম, কিমান যে পবিত্ৰ আকাশৰ গাতে লাগি থকা শুকুলা মেঘৰ পৰশ। অথচ এই আকাশৰ তলতে থকা আমি মানুহবোৰ হাঁহি উঠি যায় নিজৰ ওপৰতেই। মিছা মৰমেৰে মৰমীয়াল আমি, মিছা প্ৰশংসাৰে প্ৰশংসিত আমি, মিছাত হাত চাপৰৰ জ্বৰ বেছি, আৰু সঁচাত এয়াই হ'ল আজিৰ সমাজৰ মানুহ আমি। ধন্যবাদ।